হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল মিণ্টুছ ব্লগ। আজি আমাৰ দৰ্শন নহয় কাৰণে আমি মন্দিৰ বাহিৰভাগ চাবৰ কাৰণে গৈ আছোঁ। ব'লক আমি একেলগে মন্দিৰ বাহিৰভাগ চাওঁ। মন্দিৰটোৰ চাৰিওফালে পাহাৰ, অকল পাহাৰ। মন্দিৰটো পাহাৰৰ মাজতে আছে। কিমান ওখ আছিলে মই পাহৰিলোঁ এতিয়া বৰ্তমান। আমি এতিয়া যোনডোখৰত আছোঁ এইফালেদি আমি তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ। দৰ্শন কৰিবৰ কাৰণে বেলেগ গেট আছে। আমি কাইলৈ সেইফালেদি আহিব লাগিব। কিন্তু এতিয়া বাহিৰৰ নাজৰাবিলাক চাব দেখিছে আপোনালোকে কিমান ধুনীয়া, কিমান পৰিষ্কাৰ কৰি ৰাখে। तिरुपति मंदिर भाग इधर पहले वाला बर्तमान तलলৈ গৈ আছো। চাৰিওফালে পাহাৰ পাহাৰ পাহাৰ। আমি এতিয়া সকলো মন্দিৰটো চাৰিওকাষে ঘূৰি ফুৰিছোঁ। ঘূৰি ইয়াৰ সৰু সুৰা মন্দিৰবিলাক চাই আছোঁ। ইয়াত ভিডিঅ'বিলাক ডাঙৰ নহয়, সুন্দৰ ধুনীয়া জেগা, বহুত ভাল লাগিছে। তিৰুপতিৰ মেইন মন্দিৰ ভাগ। আমি বৰ্তমান মন্দিৰ কাষতে আছোঁ। আজিলৈকে দৰ্শন হোৱা নাই বাৰু, দৰ্শন হ'ব আৰু কাইলৈ 12টা বজাত দৰ্শন আছে। তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিবৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে। এদিনত হাজাৰ মানুহ আহি থাকে মন্দিৰ দৰ্শন কৰিব।
আহিব লাগে। আৰু বাকী আৰু চাবলৈ কাইলৈ ভিতৰত সোমাম। আজি ভিতৰত সোমাব নাপালোঁ, কুপন নাপালোঁ। কুপন কাইলৈ ডেটত পাইছোঁ। বৰ্তমান আমি বাহিৰত আছোঁ আজি। বৰ্তমান আমাৰ দৰ্শনটো কাইলৈ হ'ব। আমি ইয়াত বৰ্তমান মন্দিৰটোৰ বাহিৰত কাইলৈ আহিলে মানে ইয়াত লাইন পৰে তাত ভিডিঅ' কৰিছে, তাতে সোমাই আহিব লাগিব। আজি বৰ্তমান দৰ্শন নাই কাৰণে আজি আমি বাহিৰতে আছোঁ। মামা ঘূৰি দিছে। আৰু কথানে কি ক'ব বিচাৰিছিলে এতিয়া কৈ দিয়ক। ক'ব বিচাৰিছোঁ মানে কি মন্দিৰটোৰ বিষয়লৈ, মন্দিৰটো হ'ল ভিতৰতো হ'ল সোণৰ পৰা, আৰু ইয়াত মানুহে যিমানখিনি মনৰ ভাৱনা লৈ আহে সম্পূৰ্ণ মানে 100% হৈ যায় আৰু দেখিছোঁ। মই যিমান মই যোৱা বছৰ আহিছিলোঁ আৰু মোৰ তেনেকৈ মনতে কিবা এটা ভাবিছিলোঁ আৰু সেইটো সফল হৈছে মানে সেইকাৰণে মই এইবছৰ কিবা এটা আশা লৈ পেলাই আমি আহিছোঁ। সফল হ'ব বুলি মই মানে আশা ৰাখি আছোঁ। যি ধৰণে ভাবি আহে তেনেধৰণে মানে কামবিলাক সফল হয়। আমি আজি বাহিৰত আছোঁ। আমি কাইলৈ ইয়াত গৈ থকা মানুহবিলাক যেনেকৈ গৈ আছে আমি তেনেকৈ কাইলৈ গৈ থাকিম। আজি বৰ্তমান আমাৰ দৰ্শন নাই, কৰোণাৰ কাৰণে টিকেট ছিষ্টেমত আজিকালি টাইম বান্ধি দিয়া হৈছে। আমাৰ কাইলৈ 12টা বজাত আছে দিনৰ। আজি ৰাতিটো ইয়াতে থাকিব লাগিব। সেয়াই আৰু হাজাৰ মানে হাজাৰ মানুহ ইয়াত মানে দৰ্শন হয়। বজাৰ ৰং বিৰঙৰ বজাৰ দেখিব। নিৰুষ্ট যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ, কমেণ্ট আৰু লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।